আজি কেইযোৰমান কেঁচাপাত কটন এই ৰিলটোৰ জৰিয়তে আপোনালোকক মই দেখুৱাম বুলি লৈ আহিছোঁ। এইযোৰ আপোনালোকে চাব পাৰে বগা ৰঙৰ, আৰু এইযোৰ চাব পাৰে অলপ ক্ৰীম কালাৰৰ। কালাৰটো চাওক, আৰু এইযোৰ তলত পাই থৈছোঁ। ভিডিঅ'ত ইমান ভালকৈ নুঠে কাপোৰযোৰ, কাৰণ ছাইডৰ যিটো কালাৰ ৰঙা ৰঙা ফুলৰ ৰং, সেই ফুলৰ ৰংটোৱে মানে ভিডিঅ'টো কিবা এটা বেয়া কৰি পেলায়। কিন্তু কাপোৰযোৰ ৰিয়েলত বহুতেই বেছি ধুনীয়া দেখাত, বহুতেই বেছি সুন্দৰ আৰু বহুতেই বেছি মজা। একদম চেল্ফ বৰ্ডাৰৰ হয় কাপোৰযোৰ। যিখন দেখি আছে আপোনালোকে চাদৰখন দেখা পাইছে, আৰু গোটেই বডিটোতে মানে আপোনালোকে সৰু সৰুকৈ এনেকৈ ডিজাইন পাই যাব, ফুলৰ ডিজাইন। আৰু এখন মেখেলা হয়, মেখেলাখন মই অকণমান মেলি দেখুৱাই দিছোঁ। কাপোৰৰ কালাৰটো বহুত বেছি ধুনীয়া, ৰিয়েলত বহুত বেছি ভাল লাগিছে চাবলৈ। ভিডিঅ'ত কেনেকুৱা দেখিছে মই ইমান ভালদৰে ক'ব পৰা নাই। চাওকচোন, বহুত ধুনীয়া কাপোৰযোৰ। ওচৰৰ পৰা দেখাই তেতিয়া মানে ডিটেইলত দেখিবলৈ পাব আপোনালোকে। চাওকচোন, কোৱালিটি বহুত বেছি ধুনীয়া, বহুত সুন্দৰ। ফিক্স পাৰীৰ কাপোৰ। এখন মেখেলাখন আছিলে, তাৰপিছতে এইটো ব্লাউজৰ পিচটো হয়। ব্লাউজৰ পিচটো মই অলপ খুলি দেখুৱাই দিছোঁ, কিমান ডাঙৰ হয় আপোনালোকে চাব পাৰিব, অনুমান কৰিব পাৰিব। এইটো ব্লাউজৰ পিচটো হয়, খুব ধুনীয়া জোখমতে আছে। তাৰ ছেকেণ্ড মানে যিযোৰ বগা, সেই বগাযোৰ মই অকণমান খুলি দেখুৱাই দিছোঁ, আপোনালোকক চাব পাৰে। এইযোৰো চেল্ফ বৰ্ডাৰো হয়। কালাৰখন দেখাই দিয়ে। এখন বগা হয়, বহুত ভাল লাগিছে। আপোনালোকে যদি কাৰোবাক উপহাৰ দিম বুলিও ভাবে তেতিয়াহ'লেও দিব পাৰে। খুব ধুনীয়া, আৰু বয়সীয়াল মানুহেও পিন্ধিবলৈ খুব বেছি ভাল পাব। ক'ৰবালৈ মন্দিৰ হওক, নামঘৰ হওক, বা ঘৰৰ অনুষ্ঠানতে হওক, বা কেতিয়াবা পূজা পাৰ্বণতে হওক, খুব ধুনীয়াকৈ পিন্ধি যাব পাৰিব। এনেধৰণৰ বগা কাপোৰ খুব বেছি ভাল লাগিব। কাপোৰটো বহুত বেছি ধুনীয়া, চেল্ফ বৰ্ডাৰ হয়। আৰু আপোনালোকে বৰ্ডাৰটো চাব পাৰে, ডিজাইনটো চাব পাৰে, খুব বেছি সুন্দৰ। আৰু গোটেই চাদৰখনতে আপোনালোকে বুটা পাব এনেকৈ সৰু সৰুকৈ, খুব ধুনীয়াকৈ। এখন চাদৰখন হয়, ইয়াত চাওক, চাব পাৰে, খুব সুন্দৰ এখন। চাওক চাদৰখন চাওক, আৰু খুব ধুনীয়া কাপোৰ। আপোনালোকে আমাৰ এটা কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দিয়া আছে, সেই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল যদি আপোনালোকে অৰ্ডাৰ কৰিবলৈ বিচাৰে। আৰু এইখন মেখেলাখনো হয়, মেখেলাখনকো মই অলপ মেলি দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে। আৰু 3 নম্বৰতে এই কালাৰটো মই অলপ দেখুৱাই দিওঁ আপোনালোকক। এইটো এটা ইউনিক কালাৰ, খুব বেছি ধুনীয়া কালাৰ। ইয়াতে মই পাৰি দিছোঁ, তেতিয়া অলপ চাবলৈ সুবিধা হ'ব আপোনালোকৰো। এইখন চাওক, ইয়াত চকলেট আৰু কলা এই দুটা কালাৰ এড কৰি খুব ধুনীয়াকৈ ফুলটো তোলা হৈছে। খুবেই বেছি ভাল লাগিছে কাপোৰযোৰ, আৰু বহুত নৰম কাপোৰযোৰ, কোমল, কপাহৰ দৰে কোমল কাপোৰযোৰ, কেঁচাপাত কটন। আৰু এটা গৰমৰ দিন আহি আছে লাহে লাহে। গৰমৰ দিনত আপোনালোকে এই কাপোৰবোৰ পিন্ধি বহুতেই বেছি আৰাম পাব। এইখন মেখেলাখন হয়, আপোনালোকে এবাৰ চাওক মেখেলাখন, খুব ধুনীয়া। আৰু যিকেইটা কালাৰ দেখুৱালোঁ আজি আপোনালোকৰ প্ৰিমিয়াম কালাৰ হয় এইকেইটা। খুব সুন্দৰ কালাৰ, ইউনিক কালাৰ। আপোনালোকে ল'ব পাৰিব আৰু পিন্ধিব পাৰিব। আৰু ব্লাউজ পিচটো আপোনালোকে পাই যাব ইয়াতে। ওপৰত ব্লাউজ পিচটো ইয়াতে সোমাই আছে ক'ৰবাত। এইটো ব্লাউজ পিচটো হয়, এইটো চাওক। ব্লাউজ পিচ আৰু পটি ধুনীয়াকৈ লাগি আছে ইয়াতে। আৰু ইয়াৰ প্ৰাইচটো বহুত বেছি নহয়, আপোনালোকে হোৱাটছআপ কৰিব, ধুনীয়াকৈ গম পাই যাব। আৰু এনেধৰণৰ কাপোৰ অৰ্ডাৰ কৰিবলৈ আপোনালোকে মনোজ ভাই ফেশ্বন ফ'ল' কৰি ৰাখিব, আৰু সুন্দৰ সুন্দৰ কাপোৰৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাৰিব। আৰু এইযোৰ কাপোৰ হৈছে নুনি কটন, আৰু বাকী এই দুযোৰটোহে কেঁচাপাত কটন হয়। এই কাপোৰযোৰ নুনি কটন হয়। বহুত কোমল কাপোৰযোৰ।